নিম বুলি কৈছো ন একেটা কথাকে কিমান কৈ থাকা হয় মাথা চাথা বেয়া কৰি দিবা আকৌ দেই হ'ব দে ফোন ৰাখা কেলা কোনো ইমানকে ফোন কৰি আছে আমাৰ এওঁ মানে ফোন কৰি মাথা চাথা বেয়া কৰি দিম মই আকৌ তই দম দিব পাৰ দম কি পুৰা দিওঁ মই গালি কেলা মই যে লাইনত আছো এপোৱামান মিঠাতেল ঘঁহি আহিব দেই তেতিয়া গম পাবা যি ঘৰত ৰ'বা নেটৱৰ্ক পোৱা নাই হেল্ল' 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 অঁ তাকে মানে বই ইমানকে ফোন কেলৈ কৰি আছেন তোক কেলা গাখীৰৰ পেকেট নিবলৈ কৈছে ৰাতিপুৱা চাপানি খাবলৈ গাখীৰ নাই নেকি একদম একেটা কথা কিমান কৈ থাকে মাথা চাথা বেয়া কৰি দিয়ে আকৌ জানিলে কি ৰাতিপুৱা মোৰ গাখীৰ খাবা কথাই নাই মানে বালৰ হাঁহি মাৰিছো টেপি খাই তাৰ দাঁত চা গোটেই ৰঙা গাৰ্ডেন মই শিখৰে খাওঁ যি নহওক তই কেপি নহয় শিখৰ কিবা এটা খাওঁ নহয় কেলা তই যে মানুহজনী ইমান দম চম দিওঁ অলপ মৰম কৰিবলৈ শিকিবি আকৌ হা অকল মানুহজনীকে নহয় বেলেগকো মৰম চৰম কৰিবলৈ ইমান দন হাই কাজিয়া লাগি নাথাকে নহয় বেলেগকতো মৰম কৰোৱেই সেইকাৰণেহে দন হয় কেলা মই শ্ৰদ্ধা কৰিবলৈ কৈছো মৰম কৰিবলৈ কৈছো বুজি পোৱা নাই কেলে তই মই শ্ৰদ্ধাৰ লগত কৈ থাকোঁতে তাই দেখিলি আকৌ সেইবোৰ বাদ দে কি কাৰণে আহিলি সেইটো ক এনেই আহিছিলোঁ বৌ নাই নেকি নাই আকৌ মাথা চাথা বেয়া হৈ আছে মানে কাম চাম কৰিব একো পৰা নাই কাম এটা কৰ নহ'লে 500 টকা মোক দিয়ে আৰু যিমান কৰ কৰ আগতে ক'ব লাগে ন খেলা